এভৰিৱান, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে আপোনালোকৰ অনুৰোধৰ ভিডিঅ' এটি। কেইদিনমান আগতে মই এপ্লিক ৱৰ্ক কৰা কাপোৰ এযোৰ ভিডিঅ' আকাৰে আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত আপোনালোকৰ মৰম চেনেহবোৰ দেখি মোৰ বহুত ভাল লাগিছে আৰু আগলৈও এনেদৰে মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে আপোনালোকে মই সেই কাপোৰযোৰত বুকুৰ মাজত কেনেদৰে ফুলপাহ আঁকিছিলোঁ আৰু কি আপোনালোকে বিচাৰি আছিলে ফুলপাহ, তো মই ভাবিলোঁ ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ লৈ আহোঁ। এই ফুলপাহ আছিলে, এই ফুলপাহ মই এনেদৰে কাগজত প্ৰথমে আঁকি লৈছিলোঁ। চাওক, তাৰপিছত মই ফুলপাহ এনেদৰে চাদৰখনৰ তলত ৰাখি পিনে মই কোনো কাৰ্বন পেপাৰ ইউজ কৰা নাই, কাৰণ চাদৰখন হোৱাইট আছিলে। আজি মাত্ৰ মই আপোনালোকক বুকুৰ মাজত ফুলপাহ কেনেদৰে আঁকিছিলোঁ সেই ভিডিঅ'টোহে আগবঢ়াম। তো এনেদৰে মই তলত মাজভাগত এইপাহ ফুলপাহ আঁকি ল'লোঁ। এনেকৈ লৈ উঠি পিনে মই এই ফুলপাহকে আকৌ ওলোটাকৈ, মানে অকণমান দীঘলীয়া কৰিবৰ বাবে মই ওলোটাকৈ কেনেদৰে আঁকিছোঁ আপোনালোকে চাই যাবচোন। এয়া চাওকচোন, মই আকৌ মাজৰ পৰা আকৌ ওলোটাকৈ সেই ফুলপাহকে আঁকি ল'লোঁ। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। ফুলপাহৰ এই পাহ আছিলে মোৰ সম্পূৰ্ণ কাম কৰি উঠাৰ পিছত ফুলপাহ আপোনালোকে এনেদৰেই স্ক্ৰীনশ্বট মাৰি ল'ব। এজন এজনকৈ মোৰ ফুলপাহ দি থকাটো মোৰ বাবে সম্ভৱ নহয়, সেইবাবে মই ভাবিলোঁ ভিডিঅ' আকাৰে আপোনালোকক দিওঁ। সেইবাবে আপোনালোকে এনেদৰেই মই ফুলপাহৰ ফটো কেইখনমান পিছফালে এটাচ কৰি দিছোঁ। আপোনালোকে তাৰপৰা স্ক্ৰীনশ্বট মাৰি লৈ নিজে আঁকিবলৈ চেষ্টা কৰিব। চাওক, ফুলপাহ মই সম্পূৰ্ণকৈ এনেদৰে দেখাই দিছোঁ। আশা কৰোঁ মই ফুলপাহ কেনেদৰে আঁকিছিলোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে। আপোনালোকে একেবাৰে জইন কৰিও ফুলপাহ আঁকি ল'ব পাৰে। এই পাহ মোৰ বুকুৰ মাজত পৰাকৈ মই এনেদৰে আঁকি লৈছিলোঁ। আৰু আঁচলটোত মই এনেদৰে ফুলপাহ ৰাখিছিলোঁ। আঁচলটো আছিলে এনেদৰে। আঁচলটোত মই এনেদৰে ৰাখিছিলোঁ আৰু ছাইডলৈ মই এনেদৰে লগাই লৈছিলোঁ। লেচৰ কাষত মই এনেদৰে পাৰিটো লগাই লৈছিলোঁ। এয়া চাওক, আৰু গাত মই এপাহ এপাহ ফুল দিছিলোঁ। আৰু সম্পূৰ্ণ কাপোৰযোৰ মই কেনেকৈ বনাইছিলোঁ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ চাবলৈ পাৰিব। আৰু এইপাহ হৈছে মোৰ সম্পূৰ্ণ ফুলপাহৰ ফটো, মই এনেদৰে এটাচ কৰি দিছোঁ। আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।